উদযাপন কমিটিয়ে সমাজ সমৰ্থন কৰি যিখিনি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হৈছে যিখিনি সুবিধা তাৰ বাবে আমি আপোনালোকৰ উদযাপন এইখিনিতে আমাৰ গাঁৱলীয়ে সাংস্কৃতিক অনুষ্ঠানত আজিৰ কাৰ্যসূচী ইমানতে অন্ত কৰি পৰৱৰ্তী অন্য এক ব্যতিক্ৰমী অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ। এইবাৰ মোকাভিনয় আগবঢ়াব গাঁৱলীৰ মেলোডি একাডেমী আৰ্টছৰ শিল্পীসকলে। প্ৰথমে কণমানিসকলে মোকাভিনয় প্ৰদৰ্শন কৰিব আৰু মই দলটিক সাধু হ'বলৈ অনুৰোধ জনাইছোঁ। কণমানিসকলে এটি অতি আকৰ্ষণীয় বিষয়বস্তু বাছি লৈছে। আজিৰ